নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত মই তোমালোকক দশম শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ্যপুথিৰ ত্ৰিকোণমিতিৰ পৰিচয় পাঠটিৰ অনুশীলনী 8.4ৰ 5 নম্বৰৰ প্ৰমাণ কৰাৰ 6 নম্বৰৰ প্ৰমাণটো তোমালোকৰ লগত কৰি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আহাচোন তেনেহ'লে বাৰু আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 6 নম্বৰৰ প্ৰশ্নটো আমাক দিয়া আছে যে √1 plus sin a divided by 1 minus sin a is equal to sec a plus tan a। আমি যেহেতু প্ৰমাণ কৰিব লাগে গতিকে বাও পক্ষ আৰু সোঁ পক্ষ দুইটা পক্ষ দিয়া আছে। আমি আহাচোন বাৰু তেনেহ'লে সমাধানটোলৈ আগবাঢ়ো। আমি সমাধানটোত প্ৰথমতে লেফ্ট হেণ্ড সাইড বা বাও পক্ষটো লৈ লৈছোঁ। বাও পক্ষত আমাক দিয়া আছে যে √1 plus sin a divided by 1 minus sin a। প্ৰথমতে আমি যেহেতু আমাক বৰ্গমূল চিনডাল দিয়া আছে গতিকে আমি এই বৰ্গমূল চিনডাল বা √ডাল আঁতৰাবলৈ আমি প্ৰথমতে স্কোৱাৰৰ ফৰ্মুলাত আমি ভাঙি ল'ম। গতিকে আমি লিখিছোঁ যে √, ওপৰত আছে তলৰটো প্ৰথমতে আমি চাই লওঁ। তলত আছিলে 1 minus sin a আৰু ওপৰত আছিলে 1 plus sin a। আমি প্ৰথমতে তলৰটো যদি মিলাবলৈ যাওঁ তেতিয়া আমি পাম যে 1 plus sin a এটা যদি আমি ইনটু কৰোঁ তেতিয়া আমি এটা ফৰ্মুলা পাম যে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। আৰু তলত যেতিয়া আমি 1 plus sin a এটা ইনটু কৰিছোঁ গতিকে ওপৰতো আমি 1 plus sin a এটা ইনটু কৰিব লাগিব। তাৰ পাছৰ লাইনটোত আমি পাইছোঁ যে 1 plus sin a হোল স্কোৱাৰ √1 plus sin a হোল স্কোৱাৰ ডিভাইডেড বাই 1 minus sin স্কোৱাৰ a। বা এতিয়া মই তোমালোকক কৈ থওঁ যে ওপৰত আমি পাইছিলোঁ যে 1 plus sin a ইনটু 1 plus sin a গতিকে আমি লিখিছোঁ 1 plus sin a হোল স্কোৱাৰ। আৰু তলত আমি পাইছিলোঁ 1 minus sin a ইনটু 1 plus sin a। এইটো আমি বুজিব পাৰিম যে a minus b ইনটু a plus b। সেই ফৰ্মুলাটোত যদি আমি ভাঙি দিওঁ তেতিয়া আমি পাম a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। a স্কোৱাৰ বুলি ক'বলৈ যাওঁতে মই ইয়াত স্কোৱাৰটো দিয়া নাই, যিহেতু 1ৰ ওপৰত স্কোৱাৰ কৰিলে ঠিক তেনে 1এই হয় গতিকে মই স্কোৱাৰটো দিয়া নাই। তোমালোকে দিও দিব পাৰা, নিদিলেও চলি যায়। নিশ্চয় তোমালোকে এখনলৈকে বুজি পাইছা। তাৰ পাছত আহিলোঁ আমি √1 plus sin a হোল স্কোৱাৰ, ওপৰটো প্ৰায় ঠিক তেনেধৰণেই আছে। আৰু তলৰটো যিহেতু আমি পাইছিলোঁ যে 1 minus sin স্কোৱাৰ a, এইটো এটা ফৰ্মুলা আছিলে। সেই ফৰ্মুলাটোৰ মতে যদি আমি যাওঁ তেতিয়া আমি পাম যে 1 minus sin স্কোৱাৰ a is equal to cos স্কোৱাৰ a। আমাৰ এটা ফৰ্মুলা আছিল যে cos স্কোৱাৰ a plus sin স্কোৱাৰ a is equal to 1। গতিকে তাকে যদি আমি বাওঁফাল বা সোঁফাললৈ লৈ আহোঁ তেতিয়া আমি পাম যে cos স্কোৱাৰ a। তোমালোকে নিশ্চয় এইটো ধৰিব পাৰিছা। তাৰ পাছৰ লাইনটো হ'ব আমি যেতিয়া বৰ্গমূলডাল ওপৰ তলে দি দিম বা আমি লিখিছোঁ √1 plus sin a হোল স্কোৱাৰ ডিভাইডেড বাই √cos স্কোৱাৰ a। যিহেতু আমাক √ডাল প্ৰায় এডাল দিয়া আছিলে আমি তাক ভাগ ভাগ কৰি লৈছোঁ। তাৰ পাছত আমি উত্তৰটো পালোঁ যে 1 plus sin a, যিহেতু আমি স্কোৱাৰ আৰু √ডাল কটা গ'ল প্ৰথমটোত আৰু তলৰটোতো স্কোৱাৰ আৰু √ডাল কটা গ'ল। তোমালোকে নিশ্চয় সেইটো জানা যে স্কোৱাৰ আৰু √ডাল যেতিয়া একেলগে থাকে তেতিয়া দুইটা কটা যায়। তেতিয়া আমি পালোঁ যে 1 plus sin a ডিভাইডেড বাই cos a। এতিয়া যদি আমি এইটোক ভাঙি দিওঁ তেতিয়া আমি পাম যে 1 ডিভাইডেড বাই cos a প্লাছ sin a ডিভাইডেড বাই cos a। এইটো আমি পাম 1 বাই cos a মানে আমি জানো sec a আৰু sin a বাই cos a মানে জানো আমি tan a। গতিকে আমি পালোঁ ৰাইট হেণ্ড ছাইড। আমাৰ যিহেতু প্ৰমাণটো কৰিব দিছিলে যে √1 plus sin a ডিভাইডেড বাই 1 minus sin a is equal to sec a plus tan a। আমি লেফ্ট হেণ্ড ছাইডটো লৈছিলোঁ। লেফ্ট হেণ্ড ছাইডটো লৈ যেতিয়া আমি প্ৰমাণটো কৰিবলৈ আগবাঢ়িলোঁ তেতিয়া আমি তাৰ মানটো পালোঁ sec a plus tan a, যিটো ৰাইট হেণ্ড ছাইডৰ লগত সমান হয়। গতিকে আমি লিখিব পাৰোঁ যে লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড। নিশ্চয় তোমালোকে বুজিব পাৰিছা। বন্ধুসকল, আজিৰ ভিডিঅ'টিত মই তোমালোকক দশম শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ্যপুথিৰ অনুশীলনী 8.4ৰ 5 নম্বৰৰ 6টো প্ৰমাণ কৰাৰ 6টো তোমালোকৰ লগত সমাধান কৰি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় তোমালোকে প্ৰমাণটো বুজি পাইছা। যদিহে আজিৰ ভিডিঅ'টি চাই ভাল পালা তেনেহ'লে ভিডিঅ'টি লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গৰ লগতে এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই 6 নম্বৰ প্ৰমাণটো অতি সহজতে আৰু সুন্দৰভাৱে বুজিব পাৰে। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ বা ইয়াৰ পাছৰ ভিডিঅ'সমূহ চাবলৈ বা ইয়াৰ পাছৰ প্ৰমাণসমূহৰ ভিডিঅ'সমূহ চাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা যাতে মই যেতিয়াই ভিডিঅ'সমূহ আপলোড কৰোঁ তোমালোকে সৰ্বপ্ৰথমে সেই ভিডিঅ'সমূহ চাব পাৰা। আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ইমানেই আছিলে। ধন্যবাদ।